অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থৱ জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু সাৰ্থৱ জুবিন গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে। আজি পুৱা 9 বজাত পুনৰ অসুস্থ হৈ পৰে জুবিন গাৰ্গ। এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য কেনে আছে আৰু জুবিন গাৰ্গৰ আচলতে হৈছে কি। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাব। শেহতীয়া খবৰ অনুসৰি জুবিন গাৰ্গৰ চিজাৰ এটেক অহা বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে জানিবলৈ দিয়ে যে জুবিন গাৰ্গ সেই সময়ত মহানগৰীৰ জোনালীত পৰিয়ালৰ সৈতে আছিল। কোনো কাম বা কোনো চিন্তাত নাছিল বুলি জানিবলৈ দিয়ে জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে। কিন্তু পুৱাই জুবিন গাৰ্গৰ চিজাৰ এটেক আহে আৰু 10 বজাত নেমকেয়াৰ হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হয়। আৰু বৰ্তমান তেখেতৰ যাৱতীয় পৰীক্ষাবোৰ কৰি থকা হৈছে আৰু নেমকেয়াৰ হস্পিটেলৰ অভিজ্ঞ চিকিৎসকৰ দলে তেখেতৰ চিকিৎসা চলাই আছে বুলি জানিব পৰা গৈছে। বহু অনুৰাগীয়ে তেখেতৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে। গতিকে অসমৰ সাৰ্থৱ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সুস্থতাৰ বাবে আপোনালোকেও নিশ্চয় প্ৰাৰ্থনা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।